জনালোঁ আৰু এতিয়া আমি ওলাইছোঁ বিসৰ্জনৰ বাবে। যোৱাকালি ভিডিঅ' কৰা হ'ল যদিও ভিডিঅ'টো শেষলৈ সামৰিটো খুব ভাল নহ'ল। ৰাতি খানা চলিলে বহুত দেৰি হৈ গ'ল, 12টা বাজিলে। 12টা বজালৈকে বহুতো ব্যস্ত হৈ থাকিলোঁ, গতিকে তাৰপাছত আৰু এডিটিং কৰিবলৈ মন নগ'লে। সেইবাবে ভিডিঅ'টি তেনেকৈ এৰি দিয়া হ'ল আধৰুৱাকৈ। আৰু এতিয়া আমি সকলোৱে বিসৰ্জনৰ বাবে ওলাইছোঁ। আজিৰ ভিডিঅ'টি বহুত এনজয়ফুল হ'বলৈ গৈ আছে। আপোনালোকো আমাৰ সৈতে একেলগে সাজু হৈ গৈছে মূৰত ৰঙা ফিটা মাৰি একেবাৰে। এইফালে দেৱী যোৱা পুৰা ৰঙা ফিটা মাৰি নাচিবলৈ ৰেডি হৈ গৈছে। এনেকৈ সকলো ৰেডি হৈ গৈছে। এইফালে আমাৰ একদম কি ডেকা পাৰ্টি এয়া পুৰা জুচত আছে ন। এই আমাৰ প্লেচ ডিজে পাৰ্টি আৰম্ভ কৰি দিছে। জীৱনত প্ৰথম অভিজ্ঞতা এয়া তেনেকৈ পাই গ'লোহি। এতিয়া আমি ৰঙানদীৰ পাৰত উপস্থিত আছোঁ। জীৱনত প্ৰথম অভিজ্ঞতা এয়া। মোৰ ভালে গৈছিলে বেয়া গৈছোঁ নাজানো, ভুলে সুধে অকণমান ফূৰ্তি কৰিলোঁ সকলোৰে লগত। আচলতে আমাৰ গোলাঘাটৰ ফালে বিশেষকৈ আমাৰ গাঁৱত এনেকুৱা নিয়ম কৰা মই কোনোদিনে দেখা নাই। ইয়াতে কিছু ব্যক্তিগম হয়, যেনে দুৰ্গা পূজাত যেনেধৰণে দেৱী বিসৰ্জন দিয়া হয়, বিসৰ্জন দিওঁতে খুব ফূৰ্তি আনন্দ কৰি সকলোৱে যায়। ঠিক তেনেধৰণে সৰস্বতী পূজা বা বিশ্বকৰ্মা পূজাতো তেনেধৰণে মূৰ্তি বিসৰ্জন দিয়া সময়তে ইয়াতে আনন্দ কৰা ফূৰ্তি কৰা দেখোঁ। কিন্তু আমাৰ ফালে এনেকুৱা নাই, কিন্তু এইফালে এই নিয়মটো আছে কিন্তু। আৰু আজি মই জীৱনত প্ৰথমবাৰৰ বাবে এই ফূৰ্তিটোত মানে অংশগ্ৰহণ কৰিছোঁ। আৰু এতিয়া আমি ৰঙানৈ পাৰত উপস্থিত হৈছোঁ। কাষতে সেউজীয়া ধাননি, এইফালে মাজুলীলৈ যাব পাৰি। আৰু এইখনে হৈছে একমাত্ৰ নাও, যিখন নাৱৰ সহায়েৰে যাত্ৰীসকল ইপাৰ সিপাৰ হয়। ইয়াতে বাঁহৰ দলঙো দিয়া হয়। এতিয়া দিয়া হোৱা নাই কিয়নো পানী যথেষ্ট বহল হৈ আছে আৰু এতিয়া দিবলৈ হ'লে দলং যথেষ্ট দীঘলকৈ দিব লাগিব। গতিকে যেতিয়া পানী শেষ হৈ যাব তেতিয়া ইয়াতে বাঁহৰ দলঙৰ ব্যৱস্থা কৰা হয়। আৰু এইফালে পূজাৰ শেষ প্ৰসাদ বিতৰণ কৰি আছে। আৰু ইয়াৰ মাজতে আমি দুই এনেধৰণে নৈপৰীয়া জীৱনৰ আমেজেৰে নাও খেলৰ কিছু আনন্দ ল'লোঁ। এইফালে প্ৰতিমাৰ সন্মুখত শেষবাৰৰ বাবে সকলোৱে সেৱা জনাই বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰি বিসৰ্জনৰ বাবে এনেধৰণে সাজু হৈছে। আৰু এইফালে আমাৰ ভাস্কৰ নাৱৰে আহি আছে। নেকি কেতিয়া পামহি বুলি ভাবি আছে। ভৰিটো দি দিব বিচাৰিছে দেখিছ নাই, পানী অলপ খেলিলে মানে নামিব বিচাৰিছে, পানীত নামিব বিচাৰিছে দেখিছ।
নামিবলৈ মন পানীটো নামিব মন ভাল পাইছে এয়া জাতি আহিছে ইপাৰ হ'ব মুকলিকৈ পানী খেলিবলৈ পাই বিৰাট আনন্দ পাইছে খুব ভাল পাইছে খুব ভাল পাইছে জয় জয় বান ওই তো ওই লমনে জানা তো কোকা ওই লম ইতিমধ্যে আমাৰ বিসৰ্জনৰ শেষ কাৰ্যভাগৰ পৰিসমাপ্তি ঘটিছে আৰু আমি আহি আছোঁ নিজ নিজ ঘৰ অভিমুখে ভুলে শুদ্ধ বহুতো ফূৰ্তি কৰিলোঁ ৰাইজসকল দুখদাই নধৰিব আপোনালোকে কমেণ্ট কৰিব যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ পুনৰ লগ হ'ম এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ